हेलो दोस्तों ज्योतिष ब्लॉग आपलोक स्वागतम जनालो आज तार विशेष एट भिडिओ लै स्किप नकराके चाई थाको आमार जी प्रिंटार आछिल दुकानत ताते तारमाने जेठी माइका एटा सोमाइছে जेठी माइका एटा सोमाइছিলে तार पिছত এতিয়া एकदम खुली मिली एकदम साफा कर दिलो आरो आपनालोके भिडिओটো चाई थाककसुन लास्टলৈকে तारमाने जेठी माइका एटा सोमाइ গৈছে आदि ইয়াৰে যেটো মেচিনটোৰ যেটো হেড আছে এই হেডটোত তাৰমানে এই জেঠি মাইকাটো এই 3 নম্বৰটোত সোমাই গৈছিলে এই কলা কলা দেখিছে যে আপোনালোকে এতিয়া তাৰমানে একবাৰ ট্ৰাই কৰি চাম আৰু তাৰমানে প্ৰিন্ট হয় না নহয় আপোনালোকে ভিডিওটো চাই থাকক লাষ্টলৈকে এ দিলো প্ৰিন্ট দিলো দিয়া দিলো আপোনালোকে চাই থাকক প্ৰিন্ট হয় না নহয় আপোনালোকক লাইভ দেখাই আছো আপোনালোকে চাই থাকক ভিডিওটো এইটো ভিডিও মই কিয় বনালো ফটোটো কেনেকৈ বনাই আপোনালোকেটো দেখা নাই ইয়াতে দেখিবলৈ পাব তাৰমানে ইটো সাইডে দি তাৰমানে ৰাতি থৈ দিয়া গৈছিল না দোকানতে তাৰপিছত এই ফাললে তাৰমানে জেঠি মাইকা এটা সোমাই গৈছিলে তাৰে পিছত এই 3 নম্বৰ যেটো হিফালৰ পৰা এই 3 নম্বৰ কলা কলাটো দেখিছে তাতে লাগি আছিল তাৰমানে জেঠি মাইকাটো এনেকুৱা ধৰণে ফটোটো ওলাই আছে এতিয়া আৰু এইটো ভিডিওৰ দ্বাৰা এইটোই বুজাব বিচাৰিছো আপোনালোকক যদি আপোনালোকৰ কিছুমান মেচিনাৰী বস্তু আছে তেতিয়া হলে অকমান থৈ দিউতে ভালকে থৈ দিব যাতে এইবিলাক বস্তু জেঠি মাইকা যাতে নুহুমাই এই কাৰণে ভালকে থৈ দিব আৰু ভিডিওটো আজি এইখিনিতে আছিল আৰু এতিয়া খলাটো লগাই থৈ দিও আৰু যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু কাবালৈকে আৰু শেয়াৰ কৰি দিব